নমস্কাৰ, হিমাক্ষীৰ কিটচেনত পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া যিহেতু বগৰীৰ আচাৰৰ বতৰ, বহুত সংখ্যক বগৰী আমি এতিয়া বজাৰত পাওঁ। সেইকাৰণে অকণমান বগৰীৰ আচাৰ বনাইছিলোঁ আৰু সেইটো আপোনালোকক আগত শ্বেয়াৰ কৰিলোঁ। চাওকচোন কেনেকৈ বনালোঁ। এয়া বগৰীখিনি মই ভালকৈ ধুই ৰ'দত শুকাই এনেকৈ ফালি ফালি লৈছোঁ। যদি নাফাটে তেতিয়াহ'লে তেলত দিয়াৰ পিছত ফুটি গ'লে সেয়া গাত পৰিব পাৰে, অকণমান ভয়ানক সেইটো কথা। তাৰপিছত মই মছলাখিনি ধুনীয়াকৈ এখন পেন গৰম কৰি 2 মিনিটমান সময় গৰম পেনখনত ভাজি ল'লোঁ। এয়া বগা সৰিয়হ, ক'লা সৰিয়হ, ধনিয়া গুটি, চফ, জিৰা, মিঠি আৰু কালজিৰা মই ব্যৱহাৰ কৰিছোঁ। জলকীয়া, শুকান জলকীয়া কেইটাও মই ভাজি লৈছোঁ একেলগে। তাৰপিছত মিক্সিত মই গ্ৰাইণ্ড কৰি ল'লোঁ খহটাকৈ। মই মিহিকৈ গ্ৰাইণ্ড কৰা নাই, আচাৰত খহটাটো দিলেই ভাল লাগে। এতিয়া মই গৰম পেনখনত সৰিয়হৰ তেল দি দিলোঁ। আচলতে আমি আচাৰত সৰিয়হৰ তেলেই ব্যৱহাৰ কৰোঁ, সকলোৱে কৰে। আৰু মোৰ বগৰীৰ পৰিমাণ আছিল আধা কেজিতকৈ অকণমান বেছি। মই প্ৰায় 1.5 পোৱামান মিঠাতেল ব্যৱহাৰ কৰিছোঁ। এয়া চাওক বটলটো। আৰু মই ফৰচুন মিঠাতেল ব্যৱহাৰ কৰিছোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দি গেছৰ চুইচটো মই অফ কৰি দিলোঁ। ভালকৈ গৰম হ'ব দিব লাগিব তেলটো। কিছুমানে কম তেল ব্যৱহাৰ কৰে আৰু কিছুমানে বেছি তেল ব্যৱহাৰ কৰি আচাৰ বনায়। মই বহুত কমকৈ ব্যৱহাৰ নকৰোঁ, বেছিকৈ নকৰোঁ। যিখিনি জোখৰ হয় সেইখিনি মই ব্যৱহাৰ কৰোঁ। এতিয়া গৰম তেলতেই বগৰীখিনি দি দিছোঁ। মই ঠাণ্ডা হ'বলৈ দিয়া নাই তেলখিনি। গৰম তেলত দি দিলে অকণমান বগৰীটো গলি যায় আৰু গলি গ'লে খাবলৈ আচাৰটো ভাল হয়। এতিয়া মই ইয়াতে প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। মই শুকাওঁতে বগৰীখিনি তেতিয়া মই কোনো ধৰণৰ নিমখ, হালধি বা বেলেগ মছলা ব্যৱহাৰ কৰা নাই। ডাইৰেক্ট মই ইয়াতে তেলত দিয়াৰ পিছতেই নিমখ হালধি দিছোঁ। তাৰপিছত গ্ৰাইণ্ড কৰি থোৱা মছলাখিনি দি দিলোঁ আৰু ভালকৈ অকণমান সময় লৰাই দিছোঁ। অকণমান সময় লৰাই থাকিলে তেতিয়া যিবিলাক বগৰী আমি ফালি দিছিলোঁ এই বগৰীবিলাকৰ ভিতৰত মছলাটো সোমাই যাব আৰু খাবলৈ বেছি টেষ্টি হ'ব। সেইকাৰণে কিছু সময় লৰাই থাকিব লাগে। আপোনালোকে এবাৰ বাৰু বগৰী আচাৰ বনাইছেনে? কমেণ্ট কৰিবচোন। এয়া চাওকচোন, মই এটা বস্তু দিলোঁ, সেইটো হৈছে চেনি। ভাবিছে চাগে টেঙা আচাৰত কিয় চেনি দিব লাগে, কিন্তু অকণমান মই দিওঁ কাৰণ তেতিয়া টেঙা যিটো চুক সেইটো অকণমান কমি যায়। আৰু তাৰপিছত মই ভিনেগাৰটো ব্যৱহাৰ কৰিছোঁ। 3 চামুচ মই ভিনেগাৰ দিছোঁ, চাহ চামুচেৰে। আৰু এইটো মই আইনাৰ বটলত প্ৰিজাৰ্ভ কৰি ৰাখিম। আৰু আইনা বটলত থ'লে আপোনাৰ 1 বছৰ 1.5 বছৰলৈ ভালে থাকে আচাৰটো। যদি এই ৰেচিপিটো ভাল লাগিছে আপোনালোকে মোক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো আপোনাৰ ফ্ৰেণ্ডছবোৰলৈ, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, মই বগৰীখিনি 2টা ৰ'দত শুকাই থোৱা বটলত প্ৰিজাৰ্ভ কৰি থ'লোঁ। থেংক ইউ।